তো গাইছ আজি একে নগা ৰাস্তা বৈ লগ পাই গ'লো। নমস্কাৰ বিয়া পাতি কৰি প্ৰথম এনজয় কৰিলোঁ তাৰপিছত হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ আজিও এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। তো গাইছ আজি হ'ল শিৱৰাত্ৰি, আজি 18 তাৰিখ ন। তো ইয়াত বিকি মই ধুনীয়াকৈ ওলাই কৰি আহিছোঁ। আজি মন্দিৰত যাম মানে আমাৰ ওচৰতে চকলাঘাট মন্দিৰ আছে, তাতে বোলো এপাক চাই আহোঁগৈ শিৱৰাত্ৰি উপলক্ষে। আৰু মৃত্যুঞ্জয় মন্দিৰ যাম বুলি ভাবিছিলোঁ, এতিয়া যোৱাটো হয়নে নহয় সেইটোৱে গম নাপাওঁ। কিন্তু এতিয়া আমি আমাৰ ওচৰতে আছে চকলাঘাট মন্দিৰ যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। তো গাইছ এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ ধুনীয়াকৈ বাইক চলাই গপ কেমেৰা নাই যে আমি এনেকৈ হাতেৰে এখন হাতে কৰিব লগা হৈছে আৰু। তো তাকে আপোনালোকৰ মেইন জেগাত মৃত্যুঞ্জয় মন্দিৰত গৈ ধুনীয়াকৈ দেখাই আছোঁ। তো গাইছ আজি মৃত্যুঞ্জয় মন্দিৰলৈ যাম, পানীও আহিছে, কিবা এটা কৈ দিয়া। আজি মানে একদম ধমাল মচাম আমি মৃত্যুঞ্জয় মন্দিৰ। আজি শিৱৰাত্ৰি উপলক্ষে আমি মৃত্যুঞ্জয় মন্দিৰলৈ যাম। আৰু লগত কোন আহিছে বোলে হাই বুলি কৈ দিয়া। এই আহিছে, নামটো কি আছিলে? অঁ, শিখা আহিছে। এতিয়া আমি ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, তাত গৈ ধুনীয়াকৈ দেখাই থাকিম ন। হয়, তাতকৈ মজাকৈ দেখাওঁ। মোৰ লগত একে বিকি আছে, এইটো বিকি ইয়াতে বহি আছে। তো গাইছ আমি পাই গ'লোঁ সেই মৃত্যুঞ্জয় মন্দিৰ। তো গাইছ আমি আহি পাইছোঁ, কিমান আজি মানুহ ভিৰ চাওকচোন, গাড়ী চাড়ী বাপৰে। মেইন জেগাত আৰু মানুহ আছে। গাইছ মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ, সেয়াকৈ ধূপছে তেল লৈছে। মানুহ বহুত ন, বহুত ভিৰ। কেনেকুৱা লাগিছে আজি, মজা নে? এই গোটেই মেলা বৰদোৱাৰ সৈতে কি আৰু, বৰদোৱা মেলাৰ সৈতে কি আৰু। এই মৃত্যুঞ্জয় মন্দিৰ চাই লওক, ওচৰৰ পৰা ধুনীয়াকৈ দেখাই আছোঁ বাৰু মই। তো গাইছ আজি আমি পাই গ'লোঁ আহি হয় নহয় মৃত্যুঞ্জয় মন্দিৰ আহিম বুলি ভাবিছিলোঁ, ক'বাকৈ আহিয়ে গ'লোঁ। দেখালোঁ মই, দেখাই আছোঁ নহয়, আগতে দেখাই আছোঁ বাৰু, এইবাৰ আহি গৈছোঁ আৰু। আগতে তিনিবাৰ আহি পেলাই দেখালোঁ, এবাৰ নতুন আৰু। বৰদোৱাৰ নিচিনা, বৰদোৱাতকৈ বেছি ভাল লাগিছে। হয় হয় ন, এবাৰ বেছি ভাল লাগিছে। মই কেইবাবাৰ আহিছোঁ, এইবাৰ কিন্তু বহুত মানুহ দেই। কিবা আহিছোঁ, কিবা মানুহ মানে কিবা আগবেলা ভাগত অহা নাই, পিছবেলা ভাগত আহিছোঁ। অঁ পার্বতী রে পতি তুমি মহাদেব, 33 কোটি দেবতারে তুমি আদি দেব। ত্রিশূল ধারী তুমি, তিনয়ন তুমি, তিলোক করে পতি হর হর মহাদেব, হর হর মহাদেব। তুমি আদি আদি অনাদি অগতির গতি, তুমি ত্রিশূল ধারী। বাবা বাবা বলে বাবা, দেবা দেবা মহাদেবা। কেনেকুৱা লাগিছে আহি কৈ দিয়া। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। কিবাতকৈ এবাৰ বেছি ভাল লাগিছে। অঁ, মানুহ কিন্তু বহুত। তাকে এতিয়া ভিতৰত সোমাবলৈ লাইন ল'ব লাগিব। গাইছ পালোহি এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ, দেখিব পাইছে লাইনটো কিমান সৰু। এতিয়া আমি ওলাওঁতেও লাইন লাগিব ভাবিছোঁ, ভিতৰলৈ যাওঁ নে নাযাওঁ। এতিয়া যাওঁ বুলি ভাবিছোঁ, যাম নে নাযাম এতিয়া যোৱা নহ'ব চাগৈ, যি লাইন চাগে। এতিয়া আমি ভিতৰত দেখাব নোৱাৰিম ভিতৰত, কাৰণ দুটাইয়ে কেমেৰা এলাউ নকৰে। আগতে দেখুৱাই সেইটোকে দেখাই দিব পাৰিম আৰু ন। অঁ, কি কোৱা? আজি বহুত মানুহ মানে একে লাইন ল'ব লাগিব। লাইনটো দেখাই দিয়া, লাইন দেখাই দিছোঁ মই। আগতে কিন্তু এয়া বনোৱা নাছিলে, মই আহোঁতে এতিয়া বনাই দিলে আৰু। মই এইকণতো ভিডিঅ' বনাইছিলোঁ এইবাৰ যে, এইকণত ধুনীয়া লাগে ভিডিঅ' বনাই। এইকণ
আজি একে আমি গোটেইকেইটা আহি গ'লোঁ দেখোন ঠিক আছে চাহপালে আহা এইখন ৰিলছ বনাব ধুনীয়া ন এইখন জেগা ৰিলছৰ কাৰণে মজা পায় মই বনাই গৈছোঁ এইবাৰ আহোঁতে বনাইছিলোঁ লৈ আহিছিলোঁ ইয়াতে মই এইবাৰ বনাইছিলোঁ নহয় তুমি দেখা নাই এই ভিতৰতে চকীখনতে ফটো বিকি দিলোঁ ৰ'দটোৰ কাৰণে ইয়াত বেয়া লাগে মানে এই আবেলি টাইমত আৰু মজা লাগিব সেইফালে চকৰি আছে দেই নহয় অ'পৰ ৰেন'টো এপ তো গাইছ মৃত্যুঞ্জয় মন্দিৰত আহি ধুনীয়াকৈ একে ৰিলছ দুটামান বনালোঁ হয়নে এইফালে কেমেৰাকে ধৰি কৰি দিলে কেমেৰা এইফালে চানি আছে নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম জ্যোতি বৰা অঁ এইফালে জ্যোতিক লগ পাই গ'লোঁ ইয়াত আহোঁতে ধুনীয়াকৈ ভিডিঅ' বোলে চাই থাকে মোৰ ভিডিঅ' তেওঁ আকৌ লিংকটো মই দি দিম চাব ধুনীয়াকৈ ভিডিঅ'বিলাক চাই ভাল লাগে অঁ ছাবস্ক্ৰাইব কৰি দিম ছাবস্ক্ৰাইব কৰি দিব লিংকটো দি দিম মই তো এতিয়া ইয়াত বহুত ৰ'দ এতিয়া যামগৈ ন চানি কেইটাত যাবা কৈ দিয়া এই যামেই এতিয়া আধা ঘণ্টা ভাল কাৰণ ৰ'দটো বেছি নহয় অঁ মন গ'ল আহিবলৈ তাকে আহিলোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো চাই থাককচোন আৰু কি দেখুৱাব পাৰোঁ তো গাইছে এয়াই মৃত্যুঞ্জয় মন্দিৰ দেখিছে নহয় বেক চাইডে তো আজি আহিলোঁ আগতেও আহিছোঁ আজি শিৱৰাত্ৰি উপলক্ষে আমি আহি গৈছোঁ তো গাইছ মন্দিৰৰ ভিতৰত যাবলৈ এতিয়াও লাইন পাতি আছেই একে মিঠাই চিঠাই পেলাই বেচিছে আমি এতিয়া যামগৈ এতিয়া আৰু বহুত ৰ'দ হয়নে এনেই মন গ'ল কাৰণে আহিলোঁ আৰু এতিয়া আমি একে ঘৰলৈ যামগৈ এতিয়া মানুহ বহুত ৰ'দো বহুত দি আছে লাইন পাতিব লগা হয় মন্দিৰৰ ভিতৰলৈ যাবলৈ হ'লে এতিয়া আমি মন্দিৰৰ ভিতৰলৈ নগ'লোঁ আঁতৰতে থাকি পেলাই চালোঁ আৰু ৰিলছ বনালোঁ ধুনীয়াকৈ মানুহ দেখিছে নহয় চব চাইডে মানুহ মেলা নিচিনা না মেলাই হ'ব তো গাইছ আজি একে নগাঁও ৰাস্তা বৈ লগ পাই গ'লোঁ নমস্কাৰ ইয়াতে মৃত্যুঞ্জয় মন্দিৰত আহি বাইক লগ পাই গ'লোঁ কি ব্লগিং কৰা ন কি চেনেলটোৰ নাম ৰূপম ৰাজবংশী ব্লগ চ' মোৰ যিসকল ফেমিলি মেম্বাৰ আছে চ' লাইক ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভাল ভালকৈ কাম কৰিছোঁ মানুহ মানে ঘৰৰ কথা লগ পাই গ'লোঁ একে ধৰিয়ে পোৱা নাই ভিডিঅ' ডাঙৰ ডাঙৰ লাগে লগ পাই গ'লোঁ ভাল লাগিল ভিডিঅ' দি থাকিবা বাকী গাৰ্লফ্ৰেণ্ডৰ লগত আহিছে ন এই নাই এই নাই আহে কাক লৈ আহিছে এইয়া লগৰ লগৰ লৈ আহিছে ন লগৰ লৈ আহিছোঁ নাই ভাল এনেকৈ আমি মানে আমি একেই আৰু অঁ একে আৰু একে ছিংগুলাৰ আমি দাদাই বিয়া পাতিলে এই বিয়া পাতিলে বিয়া পাতিলে তুমিও পাতিলা তুমিও এই মই নাই পতা দেই। এইফালে বিয়া পাতি কৰি এতিয়া প্ৰথম এনজয় কৰিলা তাৰপিছত হয় নেকি? লাইফটো এনজয় কৰিলা বিয়া কৰাৰ পিছত ন তাকে সেইটো কাৰণে ঘূৰি ফুৰিছোঁ ঘূৰি ফুৰা এনজয় কৰি ফুৰিছোঁ ছোৱালীটোলৈ চাই যোগাৰ খোৱা শুনি কিনে হয়নে নহয় তাকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেল কৰিব সকলোৱে ছাবস্ক্ৰাইব কৰিব লাগিব কৈ থাকোঁতে কৈ থাকিম মই আজিলৈ বাই বাই কথা এটা ক'ম